পথাৰৰ মাজত ইমান ধুনীয়া ধুনীয়া খুই এটা কেনেকুৱা লাগিছে অলপ দেৰি জিৰাই মা কলিয়া মলিয়া হৈ গৈছে নমস্কাৰ আৰু শুভ দুপৰীয়া সকলোকে মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ যিহেতু এতিয়া পিছফালে বেকগ্ৰাউণ্ড দেখি গম পাইছে যে মই ক'ত আহিছোঁ আজি আৰু যিহেতু আজি আমাৰ পথাৰত ভুই ৰুইছে মাহঁতে আৰু ময়ো আহিছোঁ অলপ ভুই ৰুম বুলি তাকে আপোনালোককো দেখাম মোৰ লগতে কেনেকৈ ভুই ৰুওঁ এতিয়া আগে আগে দেউতা আৰু পিছে পিছে মই আৰু চাওকচোন পৰিৱেশটো ইমান বেছি ধুনীয়া লাগিছে আৰু এই যে জপনাবিলাক দিয়া আছে জেওৰাবিলাক কাৰণ গৰু ছাগলীৰ পৰা কঠীয়াবিলাকতো বচাব লাগিব ন সেইটো কাৰণে আহকচোন আমাৰ পথাৰখন আজি আপোনালোকক দেখাই থাকোঁ কেনেকুৱা আৰু এইবিলাক আমাৰ চব কঠীয়া এইবিলাক চকু নিদিব বুলি পুতলাটো লগাই থোৱা আছে পৰি মৰেগা হাম না পানী হে নাই দত্তকাই ৰুইছা হ'ব দেখি আলিটো ভাগি থাকিলে ইমান কষ্টৰে দি আলি ভাগ গেয়াহে আৰু আমি ফাইনেলি ছাতিটোৰ ওচৰত পাইছোহি ছাতিটো মূৰত লৈ ইমান ৰ'দ আৰু দেখিবলৈ ইমান ধুনীয়া লাগিছে চাৰিওফালে গোটেই সেউজীয়া 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 পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহিটিয়ে দি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়া খন্তেক বিৰতিৰ পিছত ঘৰলৈ খাবলৈ পাইছে বাগিজোপাই বহুত সকাহ দিছে আকৌ খুই এতিয়া কেনেকুৱা লাগিছে অলপ দেৰি জিৰাই ভাল লাগিছে ধুনীয়া লাগিছে এতিয়াৰ পৰা ৰুটি কি ভাজি চব্জি চব্জিখিনি চাই লওঁ চয়াবিন ৰঙালাও অঁ লোকেল মাংস জলপান খালি গেলে চামুচ নাখাওঁ মা কলিয়া মলিয়া হৈ গৈছে একদম কেনেকুৱা কলিয়া মলিয়া হৈ গ'ল খাই ল কলিয়া মলিয়া হোমেই আগেদিনা পথাৰ দিন নহয় চ' এতিয়া মই পথাৰৰ পৰা যাওঁ চ' আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ যদি আপোনালোকে পথাৰৰ ব্লগটো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু যিসকলে এতিয়ালৈকে মোৰ ভিডিঅ'টো মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন আৰু পথাৰ ঢেৰ ৰুবলৈ আছে কিবা কিবি আৰু ভালকৈ দেখাম আপোনালোকক আজিলৈ ইমানতে আহিছোঁ বাই বাই